নমস্কাৰ, মই দীপ সিঙে আপোনালোকক সকলোৱে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈ। আজি মই উপস্থিত আছোঁ দিচাং নৈৰ কাষত কৃষি বিপ্লৱ সূচনা কৰা এজন শিক্ষিত যুৱকৰ কাষত। তেওঁ নিজেই কৃষি কৰ্মৰ যোগেদি স্বাৱলম্বী হোৱাৰ উপৰিও ওচৰৰ কেইবাজনকো তেওঁ সংস্থাপিত বাট দেখুৱাইছে, সংস্থাপনৰ বাট দেখুৱাইছে। গতিকে আহক সেই ব্যক্তিজনৰ সৈতে আমি চিনাকি হওঁ আৰু কিছু কথা তেওঁ জানিম, তেওঁ বাৰীখন আমি ভালদৰে চাম। আপোনালোকে দেখিবলৈ পাইছে বিভিন্ন ধৰণৰ ইয়াত খেতি কৰা হৈছে। ইয়াত মূলা খেতি কৰা হৈছে, ইয়াত বিভিন্ন ধৰণৰ কবি। আমি গতিকে তেওঁলোকে চাবলৈ চেষ্টা কৰিছোঁ। আমি গোটেই বাৰীখন আমি দেখুৱাম। এয়া দেখিবলৈ পাইছে আপোনালোকে কবি খেতি কৰিছে ধুনীয়াকৈ, দেখিছে আপোনালোকে। আপোনালোকে দেখিবলৈ পাইছে কবিখনে কিদৰে সুন্দৰকৈ বন্ধাকবি খেতি কৰা হৈছে। তেওঁলোকে শাৰী শাৰীকৈ বন্ধাকবি খেতি কৰা হৈছে, তেওঁলোকে কৰিছে। তাৰ মাজে মাজে তেওঁলোকে বেঙেনা খেতি কৰিছে, মাজে মাজে তেওঁলোকে বেঙেনা খেতি কৰিছে বিভিন্নকৈ শাৰী শাৰীকৈ। প্ৰায় 10 বিঘা মাটিত কৃষিভূমিত তেওঁলোকে কৃষি কৰ্মৰ যোগেদি নিজক স্বাৱলম্বী কৰিছে, লগতে ওচৰ পৰিয়ালৰ লগতো কৰিছে। এয়া দেখিবলৈ পাইছে আপোনালোকে কিদৰে পিঁয়াজৰ খেতি কৰিছে। আপোনালোকে দেখিবলৈ পাইছে কিদৰে বকলি কবি খেতি কেনেকৈ তেওঁলোকে শাৰী শাৰীকৈ কৰিছে। বহু দীঘলকৈ তেওঁলোকে কেইবাবিঘা তেওঁলোকে বকলি খেতি কৰিছে। এই বাৰীখন অৱস্থিত হৈছে টিংখাং সমষ্টিৰ অন্তৰ্গত ডিব্ৰুগড় জিলাৰ এখন ভিতৰুৱা গাঁও। এই ব্যক্তিজনে যিজনে খেতি কৰিছে, হয়তো তেওঁ নিজৰ স্বাৱলম্বী হোৱাৰ উপৰিও বহুকেইজনৰ হয়তো এক উদাহৰণ হৈ পৰিছে। তেওঁ জাকত জিলিকা সঁচাকৈ বাৰীখন চালে চকুৰো আপোনালোকে ভালদৰে প্ৰত্যক্ষ কৰিছে। দেখি কিদৰে কিন্তু ভালেই লাগিছে। দেখিছে তেওঁলোকে বহুত আপোনালোকে দেখিবলৈ পাইছে কিদৰে বহুত দীঘলকৈ তেওঁলোকে কবি খেতি কৰিছে। এতিয়া আমি আকৌ যাম আন এটা প্ৰান্তলৈ, বাৰীখনৰ আন এটা প্ৰান্তলৈ। কিদৰে তেওঁলোকে আৰু কবি খেতিৰ উপৰিও তেওঁলোকে ইডৰাত আকৌ অন্য খেতি কৰিবলৈ তেওঁলোকে যোজা চলাই আছে আৰু কিছু খেতি কৰি আছে। তেওঁলোকে সকলোবোৰ দেখুৱাম আহক। আপোনালোকে দেখিবলৈ পাইছে মই বাৰীখনৰ আন এটা প্ৰান্তলৈ আহিছোঁ, আন এটা বিভাগলৈ আহিছোঁ। তেওঁলোকে কিদৰে লাই খেতি কৰিছে, কেইবাবিঘা ধৰি তেওঁলোকে লাই শাৰী শাৰী কৰি খেতি কৰিছে। আপোনালোকে পাইছে লাই খেতি ধুনীয়াকৈ বহুত ডাঙৰ ডাঙৰকৈ লাই খেতি কৰা হৈছে। ইয়াত শাৰী শাৰী গৈ আছে। আমি একেবাৰে ইটো মূৰৰ পৰা সিটো মূৰলৈ দেখুৱাবলৈ চেষ্টা কৰিছোঁ, অকণমান চেষ্টা কৰি দিছোঁ। দেখিছে কিদৰে লাই বহুত দীঘলকৈ একদম সৰুখিনি যে দেখিব পাইছে তেওঁলোকে তালৈকে লাই খেতি কৰিছে। এটা প্ৰান্তত উপস্থিত হ'লোহি। আকৌ দেখুৱাইছোঁ আপোনালোকক এবাৰ মটৰ খেতি দেখুৱাইছোঁ। আপোনালোকক মটৰ খেতি কিদৰে ধুনীয়াকৈ সুন্দৰকৈ শাৰী শাৰীকৈ তেওঁলোকে খেতি কৰিছে। মটৰখিনি ধুনীয়াকৈ লমালমে লাগিবলৈ আৰম্ভ কৰিছে। এতিয়া আপোনালোকে হয়তো ভালদৰে দেখিব মটৰখিনি ধুনীয়াকৈ খেতি কৰা হৈছে। আমি ইটো মূৰৰ পৰা সিটো মূৰলৈ যাবলৈ চেষ্টা কৰিছোঁ। একেবাৰে গৈ আমি আৰম্ভ কৰি একেবাৰে নদী কিনাৰত, এই মটৰখিনি শেষ হৈছে। আপোনালোকে দেখিব। গতিকে আহক আকৌ উপস্থিত হ'লোঁ মই আন এটা প্ৰান্তত। ইয়াত জাতিলাও খেতি সুন্দৰভাৱে কৰা হৈছে। জাতিলাও লমালমে লাগি আছে, আপোনালোকে দেখিবলৈ পাইছে সুন্দৰকৈ। সঁচাকৈ বাৰীখন একেবাৰে মনোমোহা হৈ পৰিছে। জাতিলাও খেতিও কৰিছে ইয়াত সুন্দৰভাৱে। জাতিলাওবোৰ কিদৰে লাগি আছে আপোনালোকে দেখিছে। এয়া সুন্দৰকৈ সঁচাকৈ বহুত এক ধুনীয়া এক সুন্দৰ দৃশ্য, মনোমোহা দৃশ্য ইয়াত দেখিবলৈ পোৱা গৈছে বাৰীখনত। এয়া দেখিছে আপোনালোকে ব্যক্তিজন যিজনে দিচাং নৈৰ পাৰত কৃষি বিপ্লৱ সূচনা কৰা এই ব্যক্তিজন, তেওঁ এতিয়া কি ধৰণৰ খেতি কৰিছে আমি জানিব বিচাৰিছোঁ। মটৰ খেতি কৰিছোঁ, বন্ধাকবি কৰিছোঁ, লাই কৰিছোঁ, বেঙেনা আৰু সৰিয়হ, ফুলকবি এই খেতি কৰিছোঁ। আপুনি এই খেতি কৰি স্বাৱলম্বী নিজে হৈছেনে? হৈছে, ঘৰৰ পৰিয়ালত চলি আছোঁ ভালদৰে। হয়, ঠিকে। গতিকে তেওঁলোকে জানিলে কি ধৰণে তেওঁ খেতি কৰিছে, সকলোবিলাক খেতি কৰিছে। গতিকে আমি আন এটা ভিডিঅ'ত আপোনালোকক পুনৰ লগ পাম। গতিকে ধন্যবাদ জনাইছোঁ মোৰ এই ভিডিঅ'টোৰ পৰা। গতিকে আপোনালোকে যদি ভিডিঅ'টো ভাল পালে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব আৰু কাষতে থকা বেল আইকনটো দবাবলৈ নাপাহৰিব, কাৰণ আপোনালোকৰ এটা ছাবস্ক্ৰাইবাৰ মোৰ আশীৰ্বাদ আৰু এই ক্ষেত্ৰত আগবাঢ়ি যোৱা এক সাহস। গতিকে
পুনৰবাৰ আপোনালোকক ধন্যবাদ জনাই আজি ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। ধন্যবাদ। জয় অসম।